ঘৰতে বহি জিৰ' ইনভেষ্টমেণ্টৰ পৰা আপুনি কেনেকৈ লাখ টকাৰ ব্যৱসায় কৰিব পাৰিব। ছেকেণ্ড পাৰ্টটো আপুনি কেনেকৈ আমাৰ লগত জড়িত হৈ আপুনি এটা আৰ্নিং চ'ৰ্চ আপুনি গেইন কৰিব পাৰিব। আমি আজি এই বিষয়টো আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম অংশত আমি আলোচনা কৰিম আমাৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ আপুনি ইনকাম কৰিব বা সদস্যসকলে কেনেকৈ উপাৰ্জন কৰিব, আৰু ভিডিঅ'টো শেষলৈ আমি আলোচনা কৰিম কেনেকৈ আপুনি গাঁৱৰ বা আপোনাৰ ঘৰৰ নেচাৰেল ৰিচোৰ্চেছবিলাক ব্যৱহাৰ কৰি আপুনি কেনেকৈ জিৰ' ইনভেষ্টমেণ্টত আপুনি লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় এই ভিডিঅ'টো আপোনাক উপকৃত কৰিব। ধন্যবাদ। নমস্কাৰ, আপোনালোক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনাৰ এটা কোম্পানীৰ লগত জড়িত হওঁতে আপোনাৰ ৰেছপনচিবিলিটি কি, আপোনাৰ ডকুমেণ্টেশ্যন কি ৰিকুৱাৰমেণ্ট হ'ব, আপুনি নিজৰ এটা ব্ৰাণ্ড বনাওঁতে আপোনাক কি ডকুমেণ্টেশ্যন ৰিকুৱাৰমেণ্ট হ'ব, বা আমি এই গোটেই প্ৰচেছটো আগবাঢ়ি যাওঁতে কি কি ডকুমেণ্টেশ্যনৰ ছাবজেক্টটো আমাক প্ৰত্যেকবাৰে ৰিকুৱাৰমেণ্ট থাকিব। আপুনি যদি আমাৰ কোম্পানীটোৰ সৈতে জড়িত হয় তেতিয়াহ'লে আপোনাৰ যি KYC বা আপোনাৰ পাৰ্চনেল ডকুমেণ্টছখিনি দিলে আপুনি আমাৰ লগত জড়িত হ'ব পাৰিব। এইটোতো চিম্পল এটা কথা যিটো আপুনি জড়িত হ'ব পাৰিব। আৰু তাৰপিছত আপুনি ট্ৰেইনিংখিনি লৈ ল'ব, আৰু তাৰপিছত আপুনি অন্যজন লোকক ৰেফাৰ কৰিব, ট্ৰেইনিং দিব, ইত্যাদি কামবিলাক আপুনি কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে যদি আপুনি এণ্টাৰপ্ৰেনাৰ হিচাপে কাম কৰে, আপুনি ধৰি লৈছোঁ ধূপৰ ইণ্ডাষ্ট্ৰি কৰিলে, আপুনি টয়লেট ক্লিনাৰ কৰিলে, ফিনাইলৰ কৰিলে, বা ডিছৱাছ বাৰ কৰিলে, তো আপোনাক ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব, লগতে মাছৰুম কাল্টিভেশ্যনো যদি কৰে ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব, এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। আপুনি যদি নিজৰ কোম্পানীটোক বা নিজৰ যিটো ব্যৱসায়, এই ব্যৱসায়টো যদি লাৰ্জ লেভেলত নিবলৈ হয় তেতিয়াহ'লে আপুনি উইদাউট ডকুমেণ্টছ আগবঢ়াটো ঠিক নহ'ব। ডকুমেণ্টেশ্যন আপুনি প্ৰথমতে কৰি লোৱাটো প্ৰয়োজন, আৰু তাৰপিছত লাহে লাহেকৈ তাক আগবঢ়াই লৈ যোৱাটো প্ৰয়োজন আছে। ডকুমেণ্টেশ্যন বুলি কওঁতে চবচে ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন বা কিবা এটা আপোনাৰ যি ট্ৰেড লাইচেঞ্চ ইত্যাদিবিলাক প্ৰয়োজন আছে। কিন্তু উইদাউট ৰেজিষ্ট্ৰেশ্যন ট্ৰেডমাৰ্ক লোৱাটো বা ট্ৰেড লাইচেঞ্চ লোৱাটো বহু সময়ত ভুল হৈ পৰে, কাৰণ যদি আপুনি সেই নামত ৰেজিষ্ট্ৰেশ্যন নাপায় তেতিয়াহ'লে ট্ৰেড লাইচেঞ্চখন আপোনাৰ সেই নামটোতে যিটো আপুনি লোৱা যায়, গতিকে আপোনাৰ দুটা বস্তু মিল নোহোৱা হৈ যায়। সেইকাৰণে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱা ভাল, তাৰপিছতহে ট্ৰেড লাইচেঞ্চটো ল'ব লাগে। এতিয়া যিহেতু এটা আপুনি ব্যৱসায় এটা কৰোঁতে হয়তো যদি নিজৰ ঘৰত কৰে বা ধৰি লওক বা আপুনি অন্য এটা ঘৰত ভাড়াও লয়, তেতিয়াও আপোনাক এখন ৰেণ্ট এগ্ৰিমেণ্টৰ প্ৰয়োজন হয়। আৰু ৰেণ্ট এগ্ৰিমেণ্টত আপুনি আপোনাৰ নামটো লিখিব লগা হয় বা আপোনাৰ ব্যৱসায়টোৰ পাৰ্পজটো লিখিব লগা হয়, লগতে আপোনাৰ ব্যৱসায় নামটো লিখিব লগা হয়। এই নামৰ ছাবজেক্টটো এভৰি টাইম আহে। যদি আপুনি এগ্ৰিমেণ্টছত নামটো বেলেগ লিখিছে, ট্ৰেড লাইচেঞ্চ আপুনি সেই নামৰ নাম পাব, কিন্তু ৰেজিষ্ট্ৰেশ্যন আপোনাৰ নামটো তেনেকুৱা নহ'ল, তো আল্টিমেটলি গোটেইকেইটা বস্তুৰ মাজত মিল নোহোৱা হৈ যায়। সেইকাৰণে প্ৰপাৰ এটা ৱেত যাব লাগে। তো প্ৰথম আপুনি কৰিব লাগে ৰেজিষ্ট্ৰেশ্যন, ৰেণ্ট এগ্ৰিমেণ্ট, লগতে আপোনাৰ ট্ৰেড লাইচেঞ্চ, এই গোটেইকেইটা বস্তু আপুনি একে হোৱাটো প্ৰয়োজন। তো সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন আপুনি কি কৰিব, কি ৰেজিষ্ট্ৰেশ্যন কৰিব? বহুত লোকে প্ৰপাৰ্টিজ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰে, বহুত লোকে নৰ্মেলি এখন ট্ৰেড লাইচেঞ্চ লৈয়ে কাম কৰে, বহু লোকে ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰে, আৰু বহু লোকে কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰে। মোৰ ফালৰ পৰা এটাই ছাজেষ্ট থাকে যে কোম্পানী ফৰ্মেশ্যন কৰিলেতো আপোনাৰ কাৰণে বেষ্ট হয়, কাৰণ আপোনাৰ কোম্পানী আপুনি ব্যৱসায়টো যেতিয়া আপুনি কৰিছে নিশ্চয় পজিটিভ ধাৰণা লৈ কৰিছে, বা আপুনি তাক আগবঢ়াই নিম বুলি কৰিছে, গতিকে তাক নিগেটিভ ধাৰণা লোৱাটো উচিত নহয়। তাক আপুনি ডাঙৰ কৰিম বুলি ভাবি লৈ কাম কৰাই উচিত, আৰু তাক ডাঙৰ কৰাটো আপোনাৰ দায়িত্ব, আপুনি কৰিব লাগিব। নহ'লে আপুনি যদি জাষ্ট এৰিম ধৰিম দুমোজাত থাকি কাম কৰিছে নকৰাই ভাল। যদি কনফাৰ্ম ভাবিছে যে মই তাক আগবঢ়াই লৈ যাম কৰিম, তেতিয়াহ'লে আপুনি তাক কোম্পানী ফৰ্মেশ্যন কৰি ল'ব লাগিব। কোম্পানী বুলি ক'লে আপুনি OPC কৰিব পাৰে, 1% কোম্পানী কৰিব পাৰে, প্ৰাইভেট কোম্পানী কৰিব পাৰে, বা আপুনি লিমিটেড কোম্পানীও কৰিব পাৰে। কিন্তু চবচে বেষ্ট হয় আপোনাৰ কাৰণে আপুনি যদি প্ৰাইভেট লিমিটেড ৰেজিষ্ট্ৰেশ্যনটো কৰে। প্ৰাইভেট লিমিটেড ৰেজিষ্ট্ৰেশ্যনত আপুনি দুজনৰ ডাইৰেক্টৰ বা তাতকৈ বেছি আপুনি ডাইৰেক্টৰ ল'ব পাৰে। কিন্তু যদি আপুনি OPC কৰে, এজন ডাইৰেক্টৰ হ'লেই হ'ল আৰু এজন নমিনী হ'লেই হয়। OPC আপুনি তেতিয়াহে কৰিব, 1% কোম্পানী তেতিয়াহে কৰিব যদিহে আপোনাৰ লগত পাৰ্টনাৰ বা আপোনাৰ কোনো লগত আৰু ডাইৰেক্টৰ নাই, কিন্তু হ'লেও আপোনাক এজন নমিনী ৰিকুৱাৰমেণ্ট থাকিব। কোম্পানী ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো 15 দিনৰ পৰা 1 মাহৰ ভিতৰত আপুনি ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যায়। এই প্ৰচেছটো কৰোঁতে আপোনাক নৰ্মেলি আপোনাৰ KYC বা আপোনাৰ পাৰ্চনেল ডকুমেণ্টছবিলাক, লগতে ৰেণ্ট এগ্ৰিমেণ্ট, আৰু লগতে আপোনাৰ বেংকৰ ষ্টেটমেণ্ট আৰু আধাৰ কাৰ্ডটো প্ৰয়োজন হয়। এইকেইটা ডকুমেণ্টছ দিলে আপোনাৰ কোম্পানী ফৰ্মেশ্যন হৈ যাব, OPC হওক বা প্ৰাইভেট লিমিটেড আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব। ইয়াৰ পিছত আপুনি যিখন ৰেণ্ট এগ্ৰিমেণ্ট বনাব, সেই ৰেণ্ট এগ্ৰিমেণ্টত আপুনি কোম্পানীৰ নামটো আপুনি নোট কৰিব, আৰু যিখন ট্ৰেড লাইচেঞ্চ হ'ব সেই ট্ৰেড লাইচেঞ্চত আপুনি কোম্পানীৰ নামটো উল্লেখ কৰিব। তো
তো আপোনাৰ ওচৰত কোম্পানী ট্ৰেড লাইসেন্স পাই গ'ল, আপুনি কোম্পানীৰ নাম পাই গ'ল, কোম্পানী এটা ফৰ্মেশ্যন হৈ গ'ল, প্লাছ আপুনি ৰেণ্ট এগ্ৰিমেণ্ট ৰেডি হৈ গ'ল। এতিয়া আপুনি বেংকত এটা একাউণ্ট অপেন কৰি লোৱাৰ প্ৰয়োজন। কোম্পানী ফৰ্মেশ্যন কৰোঁতে বেংক একাউণ্টটো অট'মেটিক অপেন হৈ যায়, গতিকে আপুনি যিকোনো এটা বেংকত একাউণ্ট নম্বৰটো অলৰেডি পাই যায়, বেংকত গৈ জাষ্ট আপুনি KYC-টো কৰিলে আপুনি আপোনাৰ গোটেই প্ৰচেছটো আপোনাৰ হৈ যায়। গতিকে আপুনি কোম্পানী ফৰ্মেশ্যন হৈ গ'ল, ট্ৰেড লাইসেন্স হৈ গ'ল, আপোনাৰ ৰেণ্ট এগ্ৰিমেণ্ট হৈ গ'ল আপোনাৰ, ইয়াৰ পাছত আপুনি বেংক একাউণ্টছটো হৈ গ'ল। তো আপোনাৰ নৰ্মেল প্ৰচেছটো ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ পিছতে আপুনি GST নাম্বাৰটো আপুনি ল'ব লাগিব। GST নাম্বাৰ লোৱাৰ পিছত আপুনি নেক্সট প্ৰচেছটো আপুনি আগবাঢ়ি পাৰিব। এতিয়া যদি আপুনি ভাবিছে যে মই এটা ট্ৰেডমাৰ্ক লওঁ, প্ৰিণ্টিং কৰোঁ, নিজৰ ব্ৰাণ্ড এটা বনাওঁ, তেতিয়াহ'লে আপুনি তাৰ কাৰণে ট্ৰেডমাৰ্কটো প্ৰথমে লৈ ল'ব। ট্ৰেডমাৰ্ক নোহোৱাকৈ প্ৰিণ্টিং নামাৰিব, ট্ৰেডমাৰ্ক নোহোৱাকৈ আপুনি এটা ব্ৰাণ্ড বনাই নল'ব। তো ট্ৰেডমাৰ্কটো আপুনি লৈ ল'ব। ট্ৰেডমাৰ্কটো লওঁতেও কিছু সময়ৰ দৰকাৰ হয়, 10-15 দিন সময়ৰ ৰিকুৱাৰমেণ্ট থাকে। এতিয়া খৰচটো, আপুনি যদি কোম্পানী ফৰ্মেশ্যন কৰিবলৈ যায়, কোম্পানীৰ কাৰণে আপুনি যদি ধৰি লৈছোঁ নিজৰ পাৰ্চনেল কোম্পানী এটা, প্ৰাইভেট কোম্পানী এটা যদি ফৰ্মেশ্যন কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি CA ওচৰত যাব লাগিব। তো আপোনাৰ অঞ্চলৰ ওচৰে পাজৰে CA ক আপুনি যোগাযোগ কৰিব পাৰে, তেওঁলোকে আপোনাক এটা কোম্পানী ফৰ্মেশ্যনৰ কাৰণে যি ডকুমেণ্টছ লাগে জনাই দিব। লগতে আপোনাক এটা চাৰ্জ কৰিব, চাৰ্জটো আপুনি চাই ল'ব 10,000 টকাৰ ওপৰত হ'ব পাৰে, মোটামুটি 15,000-16,000 টকাত আপোনাক এটা কোম্পানী ফৰ্মেশ্যন কৰি দিয়ে। কিন্তু যদি আমাৰ অৰ্গেনাইজেশ্যনৰ সৈতে আপুনি জড়িত হয়, তেতিয়াহ'লে আপোনাক আমি ডিছকাউণ্ট লেভেলত মিনিমাম চাৰ্জত আমি এটা কোম্পানী ফৰ্মেশ্যনৰ কাৰণে আপোনাক সহায় কৰি দিওঁ, ডকুমেণ্টেশ্যন ক্ষেত্ৰতে হওক বা গাইডেন্স প্ৰভাইড কৰাৰ ক্ষেত্ৰতে হওক। কিমান চাৰ্জ হ'ব সেইটো আপুনি আমাৰ কোঅৰ্ডিনেটৰসকলৰ লগত যোগাযোগ কৰিব, তেওঁলোকে আপোনাক এটা ডিছকাউণ্ট ৰেট আপোনাক বুজাই দিব। ইয়াৰ পিছৰ পাৰ্টটো, যেতিয়া আপোনাৰ অফিচ ৰেডি কৰিলে, আপুনি ৰেণ্ট এগ্ৰিমেণ্ট ৰেডি কৰিলে, ডকুমেণ্টেশ্যন ৰেডি হ'ল, তাৰপিছত আপুনি আপোনাৰ ব্যৱসায়টো লাহে লাহেকৈ আগবঢ়াওক। আপুনি বেংকৰ লগত ৰিলেশ্যনটো বিল্ড আপ কৰক আৰু আপোনাৰ ব্যৱসায়টো আপুনি ষ্টেপকৈ আপুনি ফৰৱাৰ্ড কৰি লৈ যাব পাৰিব। এতিয়া যদি আপুনি আমাৰ কোম্পানীৰ লগত জড়িত হয়, আমাৰ কোম্পানীৰ লগত এজ এ পাৰ্টনাৰ হিচাপে জড়িত হৈছে, বা আপুনি এজ এ কোঅৰ্ডিনেটৰ হিচাপে জড়িত হৈছে, বা আপুনি আমাৰ ট্ৰেইনিঙৰ প্ৰচেছত আপুনি ইনভলভ হৈছে, এতিয়া আপুনি আপোনাৰ কোম্পানীটোক আমাৰ কোম্পানীৰ লগত এটা এগ্ৰিমেণ্টছ কৰিব পাৰে। সেই এগ্ৰিমেণ্টছটো আপোনালোকে ফ্ৰেঞ্চাইজি হিচাপে এগ্ৰিমেণ্টছ কৰিব পাৰে বা পাৰ্টনাৰ হিচাপে এগ্ৰিমেণ্টছ কৰিব পাৰে। ফ্ৰেঞ্চাইজিৰ কাৰণে আপোনাক আমাৰ প্ৰডাক্টবিলাক লৈ পেলাই আপুনি আপোনাৰ অঞ্চলত আপুনি চেল কৰিব পাৰে, বা আপুনি মেনুফেকচাৰিং কৰিব পাৰে, মেনুফেকচাৰিং ইউনিট হিচাপে আপুনি কাম কৰিব পাৰে। মেনুফেকচাৰিং ইউনিট কাৰণে আপুনি মেটেৰিয়েলবিলাক আমাৰ পৰা ল'ব আৰু আপুনি বনাই পেলাই আপুনি আইদাৰ আপুনি নিজেও চেল কৰিব পাৰে। যদি আপুনি চেলছ কৰে, তো চেলছৰ এটা বেলেগ বেনিফিট থাকিব। যদি আপুনি চেল নকৰে, তেতিয়াহ'লে আমাৰ লগত আপুনি পাৰ্টনাৰশ্বিপ কৰি চেল কৰিব লাগিব। তো চেলছৰ এটা প্ৰফিট আমি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে সেইধৰণে আপুনি ফ্ৰেঞ্চাইজি বা পাৰ্টনাৰ হৈ পেলাই আপুনি আমাৰ কোম্পানীৰ লগতো জড়িত হৈ কাম কৰিব পাৰিব। তো এটা এগ্ৰিমেণ্টছ আমি তাৰ কাৰণে কৰি লওঁ। গতিকে এইটো এটা প্ৰচেছ হয়। আপুনি যদি নিজৰ এটা ব্ৰাণ্ড বনায়, ধৰি লৈছোঁ আপুনি ফিনাইল বনালে, টয়লেট ক্লিনাৰ হওক, ডিছৱাছ বাৰে হওক, বা ধূপকাঠি হওক, আপুনি নিজৰ এটা ব্ৰাণ্ড বনাইছে, যদি এই ব্ৰাণ্ডটো যদি আপুনি বনায়, তো আপোনাৰ ব্ৰাণ্ডৰ যিখিনি প্ৰডাক্ট, সেই প্ৰডাক্টখিনি আপুনি আমাক চেল কৰিবৰ কাৰণেও এটা পাৰ্টনাৰশ্বিপ ডিলত আমি এগ্ৰিমেণ্টছ ডিল কৰোঁ। ইয়াৰ লগতে যদি আপুনি ভাবিছে যে আপোনাৰ যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো নৰ্মেলি আমি প্ৰিণ্টিং কৰি দিব লাগে, আমি তাৰ পেকেট প্ৰিণ্টিং কৰিব, তেতিয়াহ'লে আপুনি আমাৰ লগত এটা পেকেট প্ৰিণ্টিঙৰ ডিল কৰি ল'ব পাৰে, য'ত আপুনি বা মাৰ্কেটিং কাৰণে আপুনি আমাৰ লগতো এটা ডিল কৰি ল'ব পাৰে। তো এইখিনি নৰ্মেলি এটা প্ৰচেছ হয়। কিন্তু যেতিয়া আপুনি মাছৰুমৰ কাল্টিভেশ্যন কৰে বা এগ্ৰিকালচাৰৰ লগত জড়িত হয়, তেতিয়াহ'লে আপোনাৰ ফুড লাইচেন্স ৰিকুৱাৰমেণ্ট থাকে। FSSAI এখন লাইচেন্স আপোনাক ৰিকুৱাৰমেণ্ট থাকে। সেই লাইচেন্সখন আপুনি প্ৰস্তুত কৰি ল'ব, কিয়নো যেতিয়া আপুনি ড্ৰাই মাছৰুম কৰিব বা ফ্ৰেছ মাছৰুম কৰিব, তাত আপুনি সেই ফুড লাইচেন্সৰ নাম্বাৰটো ইউজ কৰিলে আপোনাৰ কাৰণেও ভাল হয়, বা এজন কাষ্টমাৰৰ কাৰণেও যথেষ্ট কমফৰ্টেবল হয় আৰু কনফিডেণ্ট বিল্ড আপ হয়। গতিকে আপুনি সেই এটা প্ৰচেছত আপুনি কৰি ল'ব পাৰে। ফুড লাইচেন্স এপ্লাই কৰোঁতেও আপোনাৰ 10-15 দিন সময় লাগিব, আপুনি সেইটো আপুনি কৰি ল'ব পাৰে। গতিকে এগ্ৰিকালচাৰ ইছ্যুজ বা মাছৰুমৰ কাল্টিভেশ্যনত আপুনি সেইধৰণে আপুনি কৰিব পাৰে। এতিয়া যদি আপুনি আমাৰ লগত জড়িত হ'ল, আমাৰ টীমৰ সৈতে আপুনি জড়িত হ'ল, ইয়াৰ পিছত আপুনি আমাৰ যিখিনি প্ৰজেক্ট, এই প্ৰজেক্টখিনিকে আপুনি এৱাৰনেছ কৰিব পাৰে, এটা আপুনি এৱাৰনেছ কেম্পেইন কৰিব পাৰে বা সজাগতা সৃষ্টি কৰিব পাৰে। আপোনাৰ ওচৰ পাজৰ যিসকল লোক, তেওঁলোকক আপুনি জড়িত কৰাব পাৰে, আপোনাৰ ৰেফাৰেঞ্চত তেওঁলোকে জড়িত হ'ব। আমি ইয়াৰ আগতেও কৈছোঁ যে আমি নেটৱৰ্কিং বা MLM কনচেপ্টত আমি কাম কৰা নাই, কিন্তু ৰেফাৰ কৰিলে আপোনাক আমি প্ৰফিটটো আমি শ্বেয়াৰ কৰোঁ। গতিকে আপুনি আমাৰ কোম্পানীটো, আমাৰ যিখিনি প্ৰচেছ আছে, আমাৰ যিখিনি প্ৰজেক্ট আছে, তাক আপুনি এৱাৰনেছ কৰিব পাৰে আৰু আপুনি মানুহক আপুনি জড়িত কৰাব পাৰে, আৰু ট্ৰেইনিংটো তেওঁলোকক, আমাৰ যিটো প্ৰচেছ হয়, এই ট্ৰেইনিংটো আপুনি তেওঁলোকক দিব পাৰে। গতিকে এই ধৰণেও আপুনি এটা উপাৰ্জন কৰিব পাৰে। আমি যথেষ্ট এটা সুন্দৰ উপাৰ্জনৰ স্কিম ৰেডি কৰিছোঁ। সেই স্কিমটো পাবৰ কাৰণে আপুনি আমাৰ ৰিপ্ৰেজেণ্টেণ্টসকলক যোগাযোগ কৰিব, তেওঁলোকে আপোনাক এটা স্কিম আপোনাক প্ৰভাইড কৰিব, কি ধৰণে আপুনি আমাৰ কোম্পানীৰ সৈতে জড়িত হৈ আপুনি উপাৰ্জন কৰিব পাৰিব। সেইটো এটা প্ৰচেছ থাকে, আপুনি লাহে লাহেকৈ শিকি ল'ব পাৰিব। ইয়াৰ পিছতে
আপুনি আমাৰ কোম্পানীৰ পৰা যিসকল লোকে ট্ৰেইনিং ল'লে আপোনাৰ ৰেফাৰেঞ্চত তেওঁলোকে নিশ্চয় আমাৰ পৰাই ৰ মেটেৰিয়েল লৈ পেলাই তেওঁলোকে নিজৰ ইণ্ডাষ্ট্ৰিটো কৰি থাকিব, কণ্টিনিউৱাছলি কৰি থাকিব। যেতিয়া তেওঁলোকে আমাৰ পৰা ৰ মেটেৰিয়েল কণ্টিনিউৱাছ লৈ ব্যৱসায় কৰিব, তাৰে এটা প্ৰফিট আমি আপোনাৰ লগতো আমি শ্বেয়াৰ কৰোঁ। এইটো হৈছে পাৰ্টনাৰশ্বিপ প্ৰফিট শ্বেয়াৰিং এটা পলিচি হয়। আপুনি আমাৰ লগত জড়িত হ'লে এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ চলিব। ধৰি লৈছোঁ 10জন মানুহে 10টা ইণ্ডাষ্ট্ৰি কৰিলে, এই ইণ্ডাষ্ট্ৰিটো কণ্টিনিউৱাছ ৰ মেটেৰিয়েল যিটো ছাপ্লাই হ'ব আপোনাৰ যোগেদি সেই ছাপ্লাই হ'ব আৰু তাৰ পৰা আপোনাক কণ্টিনিউৱাছ প্ৰফিটটো আমি শ্বেয়াৰ কৰোঁ। গতিকে সেইটো এটা প্ৰফিট শ্বেয়াৰ কৰা যায়। ইয়াৰ উপৰিও আপুনি যদি আমাৰ কোম্পানী হৈ পেলাই সজাগতা সৃষ্টি কৰে বা যথেষ্ট আপুনি লোকক জড়িত কৰি এটা ভাল টিম বিল্ড আপ কৰি পেলাই আপুনি এৱাৰনেছ কৰাই লগতে প্ৰজেক্টবিলাক বিল্ড আপ কৰিছে আৰু বহু লোকক স্বাৱলম্বী কৰিছে, তেতিয়াহ'লে আমাৰ ফালৰ পৰা আপ টু 1 লাখ টকালৈকে আমি এৱাৰ্ডৰ এটা স্কিম ৰেডি কৰিছোঁ। সেই বিষয়ে আপুনি জানিবৰ কাৰণে আমাৰ ৰিপ্ৰেজেণ্ট বা আমাৰ কোঅৰ্ডিনেটৰসকলৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। যথেষ্ট ভেৰি ধুনীয়া প্লান হয়, যি প্লানত এনেকুৱা নহয় যে আপুনি বাইনাৰী বা নেটৱৰ্কিং কোম্পানীৰ নিচিনা যে 2জন দিলেই আপুনি পাব, এনেকুৱা নহয়। আপুনি যিমানজন মানুহৰ কাম কৰিব সিমানে আপুনি প্ৰফিট গেইন কৰিব। গতিকে আপুনি সেই ধৰণেও আমাৰ লগত জড়িত হ'ব পাৰে। ইনিচিয়েলি আমাৰ প্ৰজেক্টটোত আমি ব্লক লেভেল বা গাঁও পঞ্চায়ত লেভেলত আমি একোজনকৈ টিমটোৰ কাৰণে একোজনকৈ আমি ৰিপ্ৰেজেণ্ট আমি ৰিক্ৰুটমেণ্ট কৰোঁ বা আমাৰ টিমৰ লগত আমি ইনভলভ কৰাওঁ। পিছৰ অৱস্থালৈ আমি অধিকাংশ লোকক আমি স্বাৱলম্বী হ'ব পৰাকৈ আমাৰ লগত টিমৰ লগত ইনক্লুড কৰাম। কিন্তু ইনিচিয়েলি আমি এই ধৰণে প্লান কৰিছোঁ যাতে আমাৰ লগত এই ধৰণৰ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা একোজনকৈ লোক জড়িত হৈ থাকে। গতিকে আপুনিও সেই ধৰণে আমাৰ লগত জড়িত হ'ব পাৰে আৰু আমাৰ যিটো প্ৰচেছ হয় আপুনি তাক কণ্টিনিউৱাছ আগবঢ়াই লৈ যাব পাৰে। গতিকে সেইটো এটা প্ৰগ্ৰেম থাকিলে আপুনি কৰিলে সেইখিনি। আপোনাৰ পাৰ্চনেল কোম্পানীটোক আপুনি ফৰ্মেশ্যন ৰেডি কৰি ল'লে, তো আপোনাৰ কোম্পানীটো গ্ৰ' হওঁতে আপুনি আমাৰ লগত কাম কৰি এক্সপিৰিয়েঞ্চ গেইন ল'লে আৰু পিছত আপুনি আপোনাৰ কোম্পানীটোকো আগবঢ়ালে আৰু আপোনাৰ কোম্পানীটোক আমি আপোনাক ছাপোৰ্ট কৰিলোঁ আগবঢ়াই লৈ যাবৰ কাৰণে। আপুনিও নিজৰ কোম্পানীটোক গ্ৰ' কৰাই ল'লে আৰু আমাৰ লগতো জড়িত হৈ থাকিলে। গতিকে যিকেইটা বিষয়ত আমি ট্ৰেইনিং প্ৰভাইড কৰোঁ, ধূপকাঠি কটাই হওক, টয়লেট ক্লিনাৰ হওক, ডিছৱাছ বাৰ হওক, এই ব্যৱসায়কেইটাত আপুনি জড়িত হ'বলৈ যথেষ্ট ভাল উপাৰ্জন কৰিব পাৰিব, যথেষ্ট সংখ্যক লোকক জড়িত কৰাব পাৰিব আৰু সৰু সৰু উদ্যোগ যিবিলাক উদ্যোগ নি কম ইনভেষ্টমেণ্টত কৰিব পাৰে। গতিকে মানুহৰ কাৰণে যথেষ্ট এটা ভাল অপৰচুনিটি হয়। গতিকে আপুনি এক্সপাৰ্ট, আমি এক্সপাৰ্ট হৈ পেলাই মানুহক ভালকৈ এক্সপাৰ্ট কৰিলে নিশ্চয় প্ৰজেক্টটোৱে যথেষ্ট গ্ৰ' লাভ কৰিব। গতিকে আহক আমি মিলি পেলাই কাম কৰোঁ, এখন সুন্দৰ সমাজ নিৰ্মাণ কৰোঁ, সুন্দৰ টিম বিল্ড আপ কৰোঁ আৰু বহু স্বাৱলম্বী লোকক আমি নিৰ্মাণ কৰাটো আমাৰ কাৰণে এটা সৌভাগ্য হওঁ। আমি লগ লাগি কাম কৰিলে নিশ্চয় তাক আমি ফলৱতী কৰিব পাৰিম। এতিয়া কথাটো হ'ল কি, আমি কৈছিলোঁ যে জিৰ' ইনভেষ্টমেণ্টত আপুনি কেনেকৈ কৰিব, জিৰ' ইনভেষ্টমেণ্টত বা কম ইনভেষ্টমেণ্টত আপুনি কি ধৰণে আগবাঢ়িব। গোটেইকেইটা উদ্যোগত আপুনি জিৰ' ইনভেষ্টমেণ্ট আগবঢ়াব নোৱাৰে, কিন্তু যদি আপুনি আগৰবাতি ইণ্ডাষ্ট্ৰিটোৰ কথা আলোচনা কৰে তেতিয়াহ'লে আপুনি তাক জিৰ' কষ্টত আপুনি লৈ যাব পাৰে। ইয়াৰ কাৰণে অলপ ধৈৰ্যশীল কনচেনট্ৰেশ্যন বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু তাক আপুনি লাইটলি নলয়, চিৰিয়াছলি যদি আপুনি লয় আৰু তাক যদি আপুনি আগবাঢ়ি লৈ যোৱাৰ এটা মনোবৃত্তি আপোনাৰ থাকে, তেতিয়াহ'লে আপুনি নিশ্চয় তাক পাৰিব। প্ৰথম কথা, ধূপকাঠি উদ্যোগটোত কমপ্লিট প্ৰচেছটো বাঁহ বা আমাৰ নেচাৰেল ৰিচোৰ্চেছবিলাকৰ পৰা কৰিব পৰা যায়। আপোনাৰ ঘৰৰ আশে পাশে যদি বাঁহ আছে বা সেই বাঁহবিলাক যদি আপুনি ইউটিলাইজ কৰে, তো বাঁহৰ কাঠিটো আপুনি সুন্দৰকৈ প্ৰস্তুত কৰিব পাৰে। ৰাউণ্ড ষ্টিকটোৱে হওক বা যিটো ৰাউণ্ড ষ্টিক নহ'লেও নৰ্মেলি যিটো ষ্টিক হয়, সেই ষ্টিকটো আপুনি ধূপকাঠিত লগাব পাৰে। ধূপকাঠি বনোৱাটো আপুনি সহজ কথা, ইমান টান পলিচি নহয়। মই ইয়াৰ আগৰ কিছু ভিডিঅ'ত আমি এই বিষয়ত আমি দিছোঁৱে কেনেকৈ আপুনি বাঁহৰ ষ্টিকবিলাক বনাব। মই আপোনাক যদি সহজকৈ কওঁ, আপুনি বাঁহডালক প্ৰথমতে আপুনি স্কেলৰ নিচিনা যদি কৰি লয় আৰু স্কেলৰ নিচিনা পাতল স্কেলৰ নিচিনা কৰি লয় আৰু তাৰপিছত যদি আপুনি তাক কাটি গৈ থাকে 8 ইঞ্চি আৰু 9 ইঞ্চিকৈ যদি বনাই যায়, তেতিয়াহ'লে ইয়াক বনোৱাটো সহজ কাম। অলপ চিন্তা কৰিলে আপুনি পাৰিব। বাঁহডাল প্ৰথমতে আপুনি 8 ইঞ্চি 9 ইঞ্চিকৈ কাটি ল'ব। 8 ইঞ্চি 9 ইঞ্চি কটাৰ পিছত আপুনি তাক স্কেলৰ নিচিনা ফালি ল'ব আৰু তাৰপিছত আপুনি সৰু সৰুকৈ ষ্টিকবিলাক, যিবিলাক আপুনি ধূপৰ ষ্টিকবিলাক নৰ্মেলি সেই ষ্টিকবিলাক আপুনি বনোৱা কৰিব। আপুনি জানে মাৰ্কেটত ধূপৰ ষ্টিকৰ দাম 50 টকাৰ পৰা 120 টকালৈকে ধূপৰ ষ্টিকৰ দাম এতিয়া, অনলি বেম্বো ষ্টিকটো। ছেকেণ্ড পাৰ্টটো কওঁ আপোনাক। ছেকেণ্ড পাৰ্টটো হ'ল এই ষ্টিকত যিটো ৰ মেটেৰিয়েল, যিটো প্ৰিমিক্স পাউডাৰ লগোৱা যায়, আপুনি কাৰ্বনটো কলাকৈ কাৰ্বন লগোৱা থাকে। বহুত ধূপকাঠি হয় যিবিলাক আপুনি কলা নহয়, নেচাৰেল ৰিচোৰ্চেছবিলাক ব্যৱহাৰ কৰে। বিশেষকৈ আপুনি বাঁহৰ যিবিলাক মূঢ়া, সেই মূঢ়াবিলাক গুড়ি কৰি পেলাই আপুনি পাউডাৰ বনাই পেলাই তাক আপুনি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাক লাগিব, যদি আপুনি নেচাৰেলি বনাই, বাঁহৰ মূঢ়াৰ যিবিলাক গুড়ি বা কাঠৰ গুড়ি ব্যৱহাৰ কৰে বহুলোকে, গোবৰ ব্যৱহাৰ কৰে বহুলোকে, লগতে আপুনি ধূনা ব্যৱহাৰ কৰিব পাৰে। এইখিনি গুড়ি কৰি পেলাই আপুনি তাক এটা প্ৰিমিক্স পাউডাৰ বনাই ল'ব পাৰে আৰু তাৰপিছত আপুনি তাক হাতেৰে ৰলিং কৰি পেলাই আপুনি ধূপকাঠি বনাব পাৰে। এইটো এটা পাৰ্ট। ইয়াৰ বনোৱা যিটো প্ৰচেছ হয়, আমি আপোনাক প্ৰেক্টিকেলি আমি দেখাই দিম যেতিয়া আপুনি এই কামটো কৰিবলৈ আৰম্ভণি কৰিব। প্ৰেক্টিকেলি আপুনি কেনেকৈ কৰে
আপুনি আৰামছে কৰিব পাৰিব থাৰ্ড পাৰ্টটো হৈছে যেতিয়া আপুনি তাক পেকিং কৰে যিহেতু এটা ধূনা দি দিলে আপুনি চেণ্টৰ দৰকাৰ নাথাকে কিন্তু যদি আপুনি তথাপি ভাবে যে মই চেণ্ট দিওঁ তেতিয়া আপুনি চেণ্ট ইউজ কৰিব পাৰে চেণ্ট প্ৰস্তুত কৰাৰ প্ৰচেছ আমি আপোনাক নেক্সট আমি প্ৰেক্টিকেলি আপোনাক দেখাম আমাৰ লাইভ ৱৰ্কশ্বপবিলাকত আমি অৰ্গেনাইজ কৰোঁ বা আমি ফিল্ডত যিবিলাক ৱৰ্কশ্বপ অৰ্গেনাইজ কৰোঁ তাতো আমি কেনেকৈ আপুনি চেণ্ট প্ৰস্তুত কৰিব সেইবিলাকো আমি মানুহক গাইডেঞ্চ প্ৰভাইড কৰোঁ যথেষ্ট ফুল আছে যিবিলাক ফুলৰ পৰা আপুনি চেণ্ট প্ৰস্তুত কৰিব পাৰে ফুলবিলাক যদি আপুনি তাক পাউডাৰ কৰি দিয়ে সেই পাউডাৰটো যদি আপুনি যদি প্ৰিমিক্স পাউডাৰ লগত মিলাই দিয়ে তো জ্বলাই দিলে অট'মেটিক এটা চেণ্ট অহা ষ্টাৰ্ট হৈ যায় তেনেকৈও বহু লোকে কৰে আৰু আপুনি লিকুইড চেণ্টটো আপুনি প্ৰস্তুত কৰিব পাৰে তো সেইটো এটা এক্সট্ৰা প্ৰচেছ হয় সেই প্ৰচেছটো আমি প্ৰেক্টিকেল যেতিয়া ৱৰ্কশ্বপ হ'ব তেতিয়া আমি আপোনাক শ্ব' কৰি দিম ইয়াৰ পিছৰ পাৰ্টটো হৈছে যে আপুনি যিটো আপুনি দেখিছে নৰ্মেলি যে ধূপকাঠি যিবিলাক পেকেট থাকে এই পেকেটবিলাক নৰ্মেলি যি কাগজৰ পেকেট থাকে এই কাগজৰ পেকেটবিলাক নলৈ পেলাই আপুনি যদি বাঁহৰ বনাব পাৰে তেতিয়াহ'লে যথেষ্ট আজিকালি ভাল চেল হয় মলবিলাকত বিশেষকৈ আজিকালি যথেষ্ট ইয়াৰ ডিমাণ্ড থাকে তাৰ কাৰণে আপুনি কি কৰিব আপুনি তাৰ কাৰণে প্ৰথম দুডাল স্কেল নিচিনা বনাই ল'ব অলপ ডাঙৰ ডাঙৰ চাই দুডাল স্কেল আৰু তাৰপিছত সৰু সৰু দুডাল স্কেল যিটো চলাই বক্সটো নিচিনাই মেথ বক্সটো নিচিনাই অলপ দীঘল হ'ব খালি 9 ইঞ্চি বা 10 ইঞ্চিকৈ আপুনি বনাব পাৰে 9 ইঞ্চি বা 10 ইঞ্চিকৈ আপুনি তাক বনাব পাৰে তাৰপিছত আপুনি আঠা লগাই দিব পাৰে আপুনি ডেনড্ৰাইট বা ফেভিকল লগাই দিব একদম বক্স নিচিনা বনি যাব আৰু ভিতৰৰ পাৰ্টটো আপুনি চলাই বক্সৰ নিচিনাই আপুনি বাঁহৰ পৰাই ধুনীয়াকৈ আপুনি বনাব পাৰে এই প্ৰচেছটো বৰ টান প্ৰচেছ নহয় ভেৰি চিম্পল প্ৰচেছ হয় আপুনি সেইটোকো আপুনি প্ৰস্তুত কৰিব পাৰে নৰ্মেলি 100 টকা বা 50 টকাৰ পেকেটবিলাকতহে আছে তাক ব্যৱহাৰ কৰা যায় আৰু তাৰপিছত যেতিয়া আপুনি তাক বাঁহৰে বনাই ল'লে তাৰপৰা আপুনি আজিকালি স্প্ৰে পায় কালাৰ স্প্ৰে পায় স্প্ৰে কৰি দিব কালাৰে আৰু ওপৰত আপুনি এটা ষ্টিকাৰ বনাই দিব ষ্টিকাৰ লগাই দিব তো আপোনাৰ ধূপকাঠিৰ যিটো পেকেট এইটো ষ্টাৰ্ট বনি গ'ল আপুনি যদি তেনেকৈ কৰিব চেষ্টা কৰে তেতিয়াহ'লে আপুনি আমাৰ লাইভ ৱৰ্কশ্বপবিলাকত আহিব আমাৰ অফিচৰ ৱৰ্কশ্বপবিলাকতো নিশ্চয় আহিব আমি আপোনাক কমপ্লিট গাইডেঞ্চ প্ৰভাইড কৰি দিম আপোনাক লগতে এই ধৰণৰ প্ৰডাক্টবিলাক যদি আপুনি বনাব যদি কোৱালিটি প্ৰডাক্ট বনায় তেতিয়াহ'লে চেলছৰ ৰেছপনচিবিলিটিও আমি লওঁ আপোনাৰ প্ৰডাক্টখিনি চেল কৰাত আমি আপোনাক যথেষ্ট সহায় কৰোঁ গতিকে সেইটো এটা খুব ভাল প্ৰচেছ হয় ভাল কনচেপ্ট হয় ভাল বিজনেছ হয় আপুনি নিজৰ ব্ৰাণ্ডতো বনাব পাৰে বা আপুনি আমাৰ ব্ৰাণ্ডতো আপুনি কৰিব পাৰে গতিকে নেচাৰেল ৰিচোৰ্চেছবিলাক কৰি পেলাই আপুনি জিৰ' ইনভেষ্টমেণ্টত আপুনি গোটেই কমপ্লিট প্ৰজেক্টটো আপুনি আগবঢ়াই লৈ যাব পাৰে গতিকে বন্ধুসকল নিশ্চয় আপোনালোকে এই প্ৰচেছটো এটা আইডিয়া কৰিব পাৰিছে কি ধৰণে তাক কৰিব পৰা সম্ভৱ কৰি তুলিব পৰা যায় আপুনি যি সময়ত ফ্ৰী হৈ থাকে বা আপুনি যিখিনি সময়ত ভাবে যে মই ক্ৰিয়েটিভ কিবা এটা কৰোঁ তেতিয়াহ'লে যদি আপুনি এই ধৰণে ক্ৰিয়েটিভ কিবা এটা সামগ্ৰী বনায় তেতিয়াহ'লে নিশ্চয় আপুনি দেখিব যে আপোনাৰ এটা এক্সট্ৰা উপাৰ্জন হৈছে আৰু আপুনি যদি তাক ৰেগুলাৰলি কৰি থাকে দেখিব ই যথেষ্ট এটা আৰ্নিং চ'ৰ্চ হিচাপে আপোনাক লাভান্বিত কৰিছে যদি আপুনি ভাবিছে যে আপোনাৰ কোম্পানীটোক আগবঢ়াই লৈ যাম তেতিয়াহ'লে নিশ্চয় আপুনি প্ৰজেক্টটোক আপুনি কৰিব পাৰে এই প্ৰজেক্টটোৰ সৈতে জড়িত হ'ব পাৰে আৰু আপুনি তাক আগবঢ়াই লৈ যাব পাৰে গতিকে বন্ধুসকল আমাৰ গ্ৰামাঞ্চলত যথেষ্ট কৰিব পৰা যথেষ্ট সহজতে কৰি আপুনি তাক একদম এটা হাই লেভেললৈ নিব পৰা এটা যথেষ্ট ভাল উদ্যোগ এইটো অকল এনেকুৱা নহয় যে আপোনাৰ অঞ্চলৰ যিবিলাক মল বা যিবিলাক দোকান ইয়াতে চেল এনেকুৱা নহয় এইটো আপুনি মেট্ৰ' চিটিবিলাকতো চেল হয় বা ইণ্ডিয়াৰ বাহিৰতো চেল হয় গতিকে এই প্ৰচেছটো আপুনি লাহে লাহে কণ্টিনিউ কৰক লাহে লাহে আগবঢ়াই লৈ যাওক দেখিব এটা সময়ত আপুনি তাক যথেষ্ট লাৰ্জ লেভেললৈ নিব পাৰিছে ধূপকাঠি যথেষ্ট ভাল ইণ্ডাষ্ট্ৰি হয় ভাল এটা কনচেপ্ট হয় ভাল প্ৰজেক্ট হয় এই প্ৰজেক্টটোত যদি আপুনি ভাল বুদ্ধি লগাই ভাল অলপমান যদি ধৈৰ্য ধৰি কাম কৰে তেতিয়াহ'লে নিশ্চয় ইয়াত গ্ৰ' হোৱাৰ যথেষ্ট অপৰচুনিটি আছে বন্ধুসকল আজিলৈ আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো নিশ্চয় আশা ৰাখোঁ আপুনি প্ৰচেষ্টা কৰি চাব আমাৰ পিছৰ ভিডিঅ'বিলাক চাব বা আপুনি যদি আমাৰ সদস্য হৈছে তেতিয়াহ'লে আপুনি ইয়াৰ পিছৰ যি লিংক আমি আপোনাক দিছোঁ সেই লিংকখিনি আপুনি চাব নিশ্চয় আপুনি বুজিব পাৰিব যে প্ৰকৃততে আমাৰ যিটো প্লান এই প্লানটো প্ৰেক্টিকেল হয় আৰু যথেষ্ট জেনুইন হয় আৰু উপাৰ্জন কৰাৰ যথেষ্ট সুন্দৰ অপৰচুনিটি আপোনাক প্ৰভাইড কৰিছে আৰু আপোনাক প্ৰতিটো সময়ত আমি গাইডেঞ্চ প্ৰভাইড কৰিম আমাৰ কোম্পানীটো আপোনাক প্ৰতিটো সময়তে ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিব গতিকে নিশ্চয় আপুনি উৎসাহেৰে আপুনি অন্য এজন লোকক উৎসাহ প্ৰদান কৰিব নিজে উৎসাহী হৈ থাকিব আৰু যি আপুনি সেলফ এমপ্লয়মেণ্ট বা সেলফ এমপ্লয়ড হোৱাৰ যি প্ৰচেষ্টা কৰিছে এই প্ৰচেষ্টাক আপুনি কেতিয়াও নিগেটিভ হ'ব নিদিব বা ডিপ্ৰেশ্যন হ'বলৈ নিদিব উৎসাহী হৈ নিজেও কৰক আৰু বহুজন লোকক আপুনি আগবঢ়াই লৈ যাওক কাৰণ আমাৰ সমাজত অসমীয়া সমাজত যথেষ্ট কম সংখ্যক লোকে মাৰ্কেটিং ব্যৱসায় উদ্যোগী ইত্যাদিবিলাক কৰে বা সাহস কৰে গতিকে যদি আপুনি সাহস কৰে যদি আপুনি আগবাঢ়ি যায় নিশ্চয় ই সমাজৰ কাৰণে আদৰ্শনীয় হ'ব আৰু কৰাটো যথেষ্ট প্ৰয়োজনো আছে আজিলৈ সামৰিছোঁ নেক্সট ভিডিঅ'ত আপোনাক চাব নিশ্চয় তাতে আমি ধুনীয়াকৈ আমি বাকীকেইটা বিষয়ত আমি আলোচনা কৰিছোঁ ধন্যবাদ